নমস্কাৰ স্বাগতম জনাইছো পপি ফুড ব্লগলৈ আৰু আজি মই এটা টেষ্টি পকৰাৰ ৰেচিপি লৈ আহিছো আৰু ৰেচিপিটো ঘৰতে থকা বস্তুৰে আপোনালোকে বনাব পাৰিব তো বলক ভিডিওটো আৰম্ভ কৰো আৰু যদিহে প্ৰথমবাৰলৈ আহিছে তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰিব এয়া চাওক এয়া বুট প্ৰথমে আমি এয়া বুটৰ বাকলিখিনি এনেদৰে এৰাই লৈছো এয়া চাওক ভালদৰে এইখিনি আমি ধুই লৈছো আনফালে এয়া লৈছো আদা নহৰু জলকীয়া নিমখ বৰ ধনিয়া পিয়াজ জালুক দুটিমান আৰু এয়া নৰসিংহৰ পাত আৰু এইখিনি আমি এতিয়া মিক্সিত গুৰি কৰি লম আৰু ইয়াতে আমি কেইটামান ভেদাইলতাৰ পাতো দিছো আৰু টেষ্টটো বহুতেই ধুনিয়া হয় তো এইখিনি আমি এয়া চাও উটেখিনি এতিয়া পিয়াজখিনি আমি ইয়াতে দি দিছো এনেদৰে সৰু সৰুকৈ কুটি আনফালে ইয়া কেৰাহীত তেল গৰম হ'বলৈ দিছো আৰু অকমান লো ফ্লেমত ৰাখিছো যাতে সহজতে পকৰিকেটা জ্বলি নাযায় আৰু এইফালে এয়া চাও এইখিনি মিক্স কৰি লৈছো এতিয়া আমি এটা এটা কৈ ইয়াতে পকৰা দি দিছো চাও আৰু লো ফ্লেমত ৰাখিব যাতে চাও পকৰিকেটা ইয়াতে দিয়াৰ লগে লগে আপোনালোকে লৰাই নেদিব কাৰণ ভাঙি যাবও পাৰে পকৰিকেটা এই কাৰণে এয়া লাহে লাহে কৈ অলপমানকৈ এনেদৰে উতল দিছো फ्रेंड्स এয়া ৰেডি আমাৰ পকৰা বুটৰ পকৰা फ्रेंड्स খাই বহুতে টেস্টি লাগে আৰু আপোনালোকে এবাৰ ঘৰত নিশ্চয় ট্ৰাই কৰিব আৰু যদিহে মোৰ ভিডিওটো ভাল লাগিছে এটা লাইক কৰিব আৰু নিজৰ ফ্যামিলি ফ্ৰেন্ডছৰ মাজত শেয়াৰ কৰিব ভিডিওটো যদিহে ভাল লাগিছে তো আজিলৈ ইমানে ধন্যবাদ